নমস্কাৰ, মই সবিতা বৈশ্য। মই আজি মেজিঘৰত লৈ আহিছোঁ সকলোৱে ভাল পোৱা এটা সহজ ৰেচিপি, খিচাৰী, লাবৰা ভাজি আৰু বিলাহীৰ টক। আহক মই দেখুৱাইছোঁ কেনেকৈ বনায়। মই বিলাহীৰ টকখনৰ কাৰণে বিলাহী লৈছোঁ, পকা পকা ৰঙা বিলাহী। এনেকুৱা হ'লে বিলাহীৰ টকখন দেখিবলৈ ভাল হয়। আৰু মই এনেকৈ কাটি লৈছোঁ বিলাহীখিনি চাৰিচুকীয়া কৰি, গুটিবিলাক গুচাই লৈছোঁ। আৰু লৈছোঁ মই মিঠা দিয়াৰ কাৰণে গুড়, অলপ খেজুৰ লৈছোঁ। আৰু যদি খেজুৰ নিদিয়ে তেতিয়াহ'লে গুড় অকণমান বেছি লাগিব। খিচমিচ কেইটামান লৈছোঁ, কাজু বাদাম লৈছোঁ, অকণমান সৰিয়হ লৈছোঁ, নিমখ আৰু জলকীয়া আৰু তেজপাত লৈছোঁ দুটামান। আৰু তেল লাগিব অকণমান। তেল দিলোঁ, এই 2 চামুচ তেল দিলোঁ। তেল গৰম হৈ আছিলে, সৰিয়হ দিলোঁ। পাত দিলোঁ, জলকীয়া দিলোঁ। এতিয়া কাটি লোৱা বিলাহী দিলোঁ। অলপ সময় লাৰিলোঁ দুবাৰমান। এতিয়া নিমখ দিওঁ, নিমখখিনি মিলাই দিলোঁ। এতিয়া মই ঢাকি থৈ দিম বিলাহীখিনি সিজিবলৈ। মিনিটমান হ'ল, মই কম জুইত বিলাহীখিনি সিজিবলৈ দিছিলোঁ। এই বিলাহীখিনি সিজি এনেকুৱা হৈছে। খেজুৰ কাটি লৈছিলোঁ, গুটিখিনি গুচাই সৰু সৰু কৰি খেজুৰো দি দিলোঁ। ইয়াতে কাজু দিলোঁ, কেইটামান খিচমিচ দিলোঁ। এতিয়া গোটেইখিনি লগ লগাই আকৌ মই সিজিব দিম। মই এইখিনি লৰাই লৰাই ভাজিলোঁ, এনেকুৱা হ'ল। এতিয়া মানে বিলাহীখিনি গলি গৈছে। আৰু যেতিয়ালৈকে বিলাহীখিনি গলি নাযায় তেতিয়া ঢাকি ঢাকি লৰাই লৰাই কম জুইত বনাই থাকিব। এতিয়া বিলাহীখিনি গলি গৈছে। মই এতিয়া অলপ গেছটো বঢ়াই দিলোঁ আৰু পানী দিলোঁ অলপ। আৰু এতিয়া দিলোঁ মই গুড়। এয়া গুড় দিছোঁ। গুড় কিন্তু প্ৰথমতে নিদিব, যেতিয়ালৈকে বিলাহীখিনি গলি নাযায় গুড় নিদিব, কাৰণ বিলাহীখিনি ঠৰঙা হ'ব, গলি নাযাব। লাষ্টত গুড় দি আৰু ঢাকি থ'ব পানী দি। এতিয়া থুপথুপীয়া হ'লে নুমাব লাগিব। এতিয়া আৰু কিছু সময় ৰাখিব লাগিব গেছত। গুড় আৰু পানী দি মই 5 মিনিটমান বেছি জুইত বনালোঁ। বনাই আকৌ 10 মিনিট মই কম জুইত ৰাখি থৈ দিছিলোঁ ঢাকি। এতিয়া এনেকুৱা হৈছে, হৈ গ'ল। এতিয়া আপোনালোকে বনাই খাই চাব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু পূজাৰ বতৰত খাবলৈ বৰ ভাল হয় খিচাৰীৰ লগত।